হাই গুড মৰ্ণিং গাইজ সকলোকে গুড মৰ্ণিং জনাইছোঁ। আজি যাব ওলাইছোঁ ইণ্টাৰনেশ্যনেল হস্পিটেল। বিশেষ এটা কামত যাব ওলাইছোঁ। হস্পিটেল মানুহ এনে নাযায়, আজি যাব ওলাইছোঁ। এয়া আছাম ইঞ্জিনিয়াৰিং কলেজৰ গাড়ী ৰেডি হৈ আছে, ইয়াতে যাম এইখন বাছত। এইটো AEC বুলি কয়, আছাম ইঞ্জিনিয়াৰিং কলেজ। এইটো কলেজৰ বাছ, আছাম ইঞ্জিনিয়াৰিং কলেজৰ। দাদী আৰু মই যাই আছোঁ। দাদীও আছে লগত। বিশেষ এটা কামত গৈ আছোঁ আমি। বৰষুণৰ বতৰ, একদম বৰষুণ ধাৰাসাৰ গুৱাহাটীত। তো কি কবি দাদী, আজি ছাকচেছ হ'লে ভাল হ'ব, ভাল লাগিব ন? ৰিপৰ্টটো কি ওলাই নাজানো বাৰু। গৈ আছোঁ আমি হস্পিটেলত, তো চাই থাকিব তো এয়া বৰষুণ দি আছে, ৰখিছোঁ অলপ। এয়া বৰমুণ্ডাৰ হোটেল, এইটো জালুকবাৰী বৰমুণ্ডা হোটেলত আছোঁ। আৰু আমাৰ একদম খুবেই প্ৰিয় হোটেল এইটো। গাইজ যাব ওলাইছোঁ, এতিয়া অলপ খাম। বৰমুণ্ডাৰ হোটেলত ৰখিছোঁ। তো এয়া আহি পালোঁ অদতি, বন্ধুৱে খাই আছে। মজা হৈছে, মজা। বৰমুণ্ডাই কি বনাই আছে? বৰমুণ্ডা আমলেট না? এই আমলেট বনাই আছে বৰমুণ্ডা। এতিয়া আমলেট চামলেট খাই হেনে একদম গণেশগুৰিলৈকে যাম। যা যা, কেনেকা মজা। হ্যাঁ